নমস্কাৰ বন্ধু বান্ধৱসকল, মোৰ নাম ডাক্তৰ ইফতিকাৰ হুছেইন আৰু মই এজন মানসিক ৰোগ বিশেষজ্ঞ। আজি আমি যিটো টপিকৰ ওপৰত কথা পাতিম বুলি ভাবিছোঁ সেইটো আমাৰ সৰ্বসাধাৰণে জীৱনত কেতিয়াবা নহয় কেতিয়াবা ফেচ কৰে, যিটোক আমি ইনসমনিয়া বুলি কওঁ বা অনিদ্ৰা বুলি কওঁ অসমীয়াত। এতিয়া ইনসমনিয়াক আমি ডিফাইন কেনেকৈ কৰিব পাৰোঁ? ডিফাইন কৰিব গ'লে ইনসমনিয়া কেতিয়া ক'ম আমি, যেতিয়া এজন মানুহৰ টোপনি মাৰাত, টোপনি আৰম্ভণি কৰাত অসুবিধা হ'ব পাৰে, বা তেওঁ টোপনি কণ্টিনিউ কৰি থকাত বা মেইনটেইন কৰি থকাত অসুবিধা হ'ব পাৰে, বা তেওঁ ৰাতিপুৱা জল্দি সাৰ পাই যাব পাৰে। এই তিনিটা অসুবিধাৰ যিকোনো এটা যদি তেওঁৰ চলি আছে, সপ্তাহত মিনিমাম 3 নাইটছ বা 3 ৰাতি সপ্তাহত চলি আছে আৰু এইটো আপোনাৰ মিনিমাম এমাহলৈকে চলি আছে, তেতিয়া আমি তাক ইনসমনিয়া বুলি ডিফাইন কৰোঁ বা ব্যাখ্যা কৰোঁ। এতিয়া ইনসমনিয়া এটা সৰ্বসাধাৰণ মানুহৰ জীৱনত বহুত কমন হয়। আমাৰ যদি ইণ্ডিয়ান আমি পপুলেশ্যনত চাব যাওঁ, 10ৰ পৰা 15% মানুহে এই ইনসমনিয়া ফেচ কৰে জীৱনত কেতিয়াবা নহয় কেতিয়াবা। এতিয়া ইনসমনিয়াটো আপোনাৰ এজ এ পাৰ্ট অফ মেণ্টেল ইলনেছো হ'ব পাৰে আৰু ইনসমনিয়া এজ এ ছেপাৰেট ইলনেছ হিচাপেও হ'ব পাৰে। এইটো সাধাৰণতে আমি বেমাৰৰ লক্ষণ এটা বুলি ধৰি নথওঁ আজিকালি। গতিকে ইনসমনিয়া বহুত ধৰণৰ কাৰণতে হ'ব পাৰে। এতিয়া আমাৰ ইনসমনিয়াৰ যিটো মেনেজমেণ্ট বা আমি ট্ৰিটমেণ্ট বুলি যেতিয়া ক'বলৈ যাওঁ, ট্ৰিটমেণ্টটো সাধাৰণতে আমাৰ অভাৰ দ্য কাউণ্টাৰ মষ্ট অফ দ্য টাইম শ্লিপিং পিলছ লৈ আমি টোপনিৰ অনিদ্ৰা বা ইনসমনিয়াৰ পৰা সকাহ পাবলৈ চেষ্টা কৰোঁ, যিটো আমাৰ বিজ্ঞানসন্মতভাৱে ভাল নহয় আৰু যিটোৰ পৰা আমাৰ বহুত ধৰণৰ ভৱিষ্যতে অসুবিধাৰো সন্মুখীন হ'ব পাৰোঁ। এতিয়া আমাৰ যিহেতু ট্ৰিটমেণ্টটো আমি ব্ৰডলি আমি ক্লাছিফাই কৰোঁ ফাৰ্মাকলজিকেল বা মেডিচিন হিচাপত আৰু নন ফাৰ্মাকলজিকেল হিচাপত। এতিয়া নন ফাৰ্মাকলজিকেল মেনেজমেণ্ট বুলি যেতিয়া কওঁ, যিটোত আমি মেডিচিন ব্যৱহাৰ নকৰোঁ, সেইটোৰ এটা মুখ্য থেৰাপি হ'ল যিটো হ'ল কগনিটিভ বিহেভিয়াৰেল থেৰাপি ফৰ ইনসমনিয়া, যিটোক আমি CBTI বুলি কওঁ। সেই CBTIৰ এটা কম্পনেণ্ট বা পাৰ্ট হিচাপে আমাৰ কোৱা হয়, যিটো এটা মুখ্য কম্পনেণ্ট হয়, সেইটো হ'ল শ্লিপ হাইজিন মেইনটেইন কৰা। এতিয়া শ্লিপ হাইজিন বুলি কোৱাৰ লগে লগে আমাৰ কি হয়, এই শ্লিপ হাইজিন হ'ল কিছুমান নিয়ম বা কিছুমান সাধাৰণ প্ৰচেছ যিবোৰ আমি ফ'ল' কৰিলে আমি এই অভাৰ দ্য কাউণ্টাৰ মেডিচিনৰ পৰা নিজকে ৰক্ষা কৰিব পাৰোঁ আৰু ভৱিষ্যতে গৈ কিনে আমি ডিপেণ্ডেঞ্চৰ পৰাও নিজকে ৰক্ষা কৰিব পাৰোঁ। এতিয়া শ্লিপ হাইজিন বুলি কোৱাৰ লগে লগে কোনবোৰ বস্তুক আমি হেৰি বুলি ক'ব পাৰোঁ যে কোনবোৰ ৰুল আমি সাধাৰণতে মানি চলিব লাগে। তাৰে ভিতৰত প্ৰথমটো হ'ল যে আমাৰ দৈনন্দিন জীৱনত আজিকালি আমি দেখি আহিছোঁ যে লেপটপ, মোবাইল এইবোৰ আমি সৰ্বসাধাৰণে গোটেই বিচনাত ব্যৱহাৰ কৰি থাকোঁ, যিটো আমাৰ সাধাৰণতে বিজ্ঞানসন্মতভাৱে বেয়া হয় বা আমাৰ শ্লিপ যিটো আমাৰ চাইকেল থাকে, আমাৰ সেইটো চাইকেল অল্টাৰ কৰে। সেইটো কাৰণে আমি বিচনাখনত কেতিয়াও সাধাৰণতে গেজেটছ ব্যৱহাৰ কৰিব নালাগে। মিনিমাম আপোনাৰ 30 মিনিটছ আগতে বিচনাত যোৱাৰ বা শোৱাৰ আগতে আমি গেজেটছৰ লগত যেনেকৈ মোবাইলে হওক বা লেপটপৰ লগত কাম কাজখিনি সমাপ্ত কৰি আমি বিচনাত যাব লাগে। 2 নম্বৰতে আমি যিটো কওঁ ষ্টিমুলেণ্ট ধৰক আপোনাৰ কফি হওক, চাহ হওক, এনেকুৱা ধৰণৰবোৰ সাধাৰণতে ৰাতিৰ ভাগত আমি ব্যৱহাৰ কৰিব নালাগে। সাধাৰণতে আমি কওঁ যে গধূলি 6টাৰ পিছত আমি সাধাৰণতে টি, কফি এইবোৰ বস্তু এভইড কৰিব লাগে। এক্সাৰচাইজ সাধাৰণতে আমাৰ ভাল টোপনি এটাৰ কাৰণে বা গুড নাইট শ্লিপ এটাৰ কাৰণে বহুতখিনি সহায়কৰ হয়। কিন্তু আমি যেতিয়া এক্সাৰচাইজ বা শাৰীৰিক ৱৰ্কআউট যিটো কৰোঁ, সেইটো আমাৰ সাধাৰণতে এটা গেপ থাকিব লাগে শোৱাৰ লগত। যেনে যদি আমি 3 ঘণ্টা মিনিমাম 3 আৱাৰ্ছৰ এটা গেপ থাকিব লাগে যেতিয়া আমি এক্সাৰচাইজ কৰোঁ। এই বিচনাত যোৱাৰ পূৰ্বে যদি আমি এক্সাৰচাইজ কৰোঁ, সেইটো সাধাৰণতে আমাৰ টোপনিত অসুবিধা পেলায়। চ' সেইটো কাৰণে আমি যিখিনি এক্সাৰচাইজ বা ৱৰ্কআউট কৰোঁ, সেইটো টাইমিংটো সদায় টোপনি যোৱা টাইমিঙৰ পৰা 3 ঘণ্টামান গেপ এটাত ৰাখিব লাগে। তাৰ পিছতে আমি কওঁ যিটো আমাৰ ডে টাইম নেপছ বা আমি দিনত বাগৰ দিয়াটো বুলি কওঁ, ডে টাইম নেপছবোৰ আমাৰ ৰেষ্ট্ৰিক্ট কৰিব লাগে বা লিমিট কৰিব লাগে। এতিয়া সাধাৰণতে যেতিয়া আমাৰ ইনসমনিয়া হয়, তেতিয়াহ'লে আমাৰ অলৰেডি টোপনি যোৱাত অসুবিধা হয় আৰু তাৰে মাজতে যদি আমি ফ্ৰিকুৱেণ্ট বা সঘনে দিনত নেপছ লৈ থাকোঁ, সেইটোৰ ফলত আমাৰ ৰাতিটো আৰু বেছি অসুবিধাকৰ হৈ যায়। সেইকাৰণে আমি দিনৰ ভাগত টোপনি বিচনাত বাগৰ দিয়াটো এভইড কৰিব লাগে। আমি যিখন বেড বা বিচনা শোৱাৰ কাৰণে ব্যৱহাৰ কৰোঁ, সেইখন অকল আমি শোৱাৰ কাৰণে ব্যৱহাৰ কৰিব লাগে বা কিছুমান নিয়ম নীতি মানি চলিব লাগে। বেডৰুমৰ কথা পাতোঁ বা আমি শোৱা বিচনাখনৰ কথা পাতোঁ, তেতিয়াহ'লে যিটো আমাৰ শ্লিপিং ফ্ৰেণ্ডলি বেডৰুম এটা হ'ব লাগে। তাৰ কাৰণে আমাৰ কিছুমান বস্তু আমি ধ্যান ৰাখিব লাগে, যেনেকৈ ধৰক ৰুমৰ এনভাইৰনমেণ্টটো, যিটো ৰুমত আমি শুবলৈ যাম সেই ৰুমৰ কাৰ্টেইনছবোৰ ডাৰ্ক হ'ব লাগে,
তাত কম থাকিব লাগে, যাতে তাত নইজ নাথাকে, এনেকুৱা ধৰণৰ কিছুমান এনভাইৰনমেণ্ট এটা থাকিব লাগে। তাৰ লগতে আপোনাৰ যিখন বিচনা হয়, বিচনাখন অকল আমি শোৱাৰ কাৰণে ব্যৱহাৰ কৰিব লাগে। বিচনাত আমি যেতিয়া আমি বেডলৈকে যাওঁ, বেডত আমি সাধাৰণতে বেলেগ ধৰণৰ কাম কাজবোৰ যেনেকৈ ধৰক অফিচিয়েল ৱৰ্ক বা তেনেকুৱা ধৰণৰ কাম কাজবোৰ বিচনাত লৈ যাব নালাগে। সেইবোৰ কাম শেষ কৰাৰ পাছতহে আমি বিচনাত যাব লাগে, যেতিয়া আমি টোপনি অনুভৱ কৰোঁ। তাৰ কাৰণে আমি যিটো এৱেক টাইম বা সাৰে থকা টাইমটো আমি বিচনাত কমাবলৈ চেষ্টা কৰিব লাগে। সেইটো কেনেকৈ কমাব পাৰোঁ? আমাৰ যদি টোপনি নাহে, আমি বিচনাত বাগৰি থাকিব নালাগে। আৰু আমি যদি 30 মিনিটছলৈকে আমি দেখিছোঁ আমাৰ টোপনি অহা নাই, তেতিয়াহ'লে আমি বেডৰুমৰ পৰা ওলাই আহি বেলেগ জেগাত বহি আমি কাম কাজ কৰিব লাগে বা কিবা কৰিব লগা থাকিলে কৰিব লাগে। আৰু যেতিয়া আমি টোপনি অনুভৱ কৰোঁ, তেতিয়াহে বিচনালৈ গৈ বাগৰ দিব লাগে। এইটো কৰিলে আমাৰ যিটো এৱেক টাইম থাকে বিচনাত, সেইটো কমি যায়, যাৰ ফলত আমাৰ এটা শিডিউল টোপনি বা টোপনিৰ কাৰণে আমাক সহায় কৰে। তাৰ লগতে আমি যেনেকৈ এনভাইৰনমেণ্ট বুলি কোৱাৰ লগে লগে বেডৰুমৰ এনভাইৰনমেণ্টত ঘড়ীটো কেতিয়াও বিচনাৰ আগত থাকিব নালাগে। কি হয়, আমি সঘনে যেতিয়া টোপনি নাহিলে ঘড়ীটো বাৰে বাৰে চাই থাকোঁ, সেইটোৱে আমাৰ এপ্ৰিহেনশ্যনটো বঢ়াই দিয়ে, যিটো অলৰেডি আমাৰ টোপনি নহাৰ কাৰণে যিখিনি এংজাইটি হৈ থাকে, সেইখিনি আৰু বঢ়াই দিয়ে। সেইটো কাৰণে পৰাপক্ষত আমাৰ বিচনাৰ সন্মুখত ডাঙৰ ৱাল ক্লক থাকিব নালাগে। আৰু তাৰ লগতে আমাৰ যিটো মিল থাকে, ৰাতিৰ মিলটো সাধাৰণতে আমাৰ লাইট হ'ব লাগে। আৰু তাৰ লগতে আমি যিহেতু ফেটি ফুড বা স্পাইচি ফুড, এনেকুৱা ধৰণৰ ফুড ৰাতি সাধাৰণতে এভইড কৰিলে আমাৰ শ্লিপটো ভাল হয়। আৰু লগতে আমাৰ যিটো সুৰাপানৰ ব্যৱহাৰ থাকে বা এলকহলৰ ইউজ থাকে, এলকহল ইউজটো যদি আমি ৰাতি ব্যৱহাৰ কৰোঁ, বহুত মানুহৰ ভুল ধাৰণা এটা থাকে যে এলকহলৰ ইউজে আপোনাক ভাল টোপনি এটা দিয়ে। কিন্তু সুৰাপানৰ ব্যৱহাৰৰ ফলত আমাৰ যিটো নৰ্মেল ষ্ট্ৰাকচাৰ অফ শ্লিপ থাকে, সেই বস্তুটো সলনি হৈ যায়, যাৰ ফলত আমাৰ টোপনি ইনচমনিয়াৰ প্ৰব্লেমখিনি বহুত বেছিকৈ আহে। যে আমাৰ এটা ফিক্স টাইমিং থাকিব লাগে, যিটো টাইমত আমি বিচনালৈকৈ যাওঁ। যেনেকৈ আমাৰ বডিটোত এটা হেবিট ফৰ্মিং হয়, তেনেকৈ আমাৰ বায়'লজিকেল ক্লক এটাও থাকে, যে আমি যদি সদায় একেটা টাইমত বিচনালৈ যাওঁ, তেতিয়াহ'লে সেই টাইমটোত আপোনাৰ বায়'লজিকেল ক্লকটোৰ এক্টিভিটিটো চিংক্ৰনাইজ হয় বা সামঞ্জস্য আহি যায়, তেতিয়াহ'লে আপোনাৰ টোপনি যোৱাত সুবিধা হয়। সেইকাৰণে পৰাপক্ষত আমি এটা ফিক্স টাইম ৰাখিব লাগে, যিটো টাইমত আমি বিচনালৈকে যাওঁ। গতিকে আমি থুলমূলকৈ যদি শ্লিপ হাইজিনৰ কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে শ্লিপ হাইজিনটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু হয়, যিটোৰ দ্বাৰা আমি আৰু বিজ্ঞানসন্মত বস্তু হয়, প্ৰচেছ হয়, যিটোৰ ব্যৱহাৰৰ ফলত আমি বহুত সময়ত ইনচমনিয়াৰ পৰা উইদাউট মেডিকেশ্যনো ৰিলিফ পাব পাৰোঁ। চ' সেইটো কাৰণে শ্লিপ হাইজিন মেইনটেইন কৰাটো আমাৰ কাৰণে বা শ্লিপ হাইজিনৰ বিষয়ে জনাটো আমাৰ কাৰণে বহুত দৰকাৰী হৈ যায়। তাৰ লগতে আমি কেতিয়া এজন মানসিক ৰোগ বিশেষজ্ঞ বা চাইকিয়াট্ৰিষ্টৰ ওচৰ চাপিব লাগে। ইনচমনিয়াৰ কাৰণে যদি আপোনাৰ ফাংচনিং হেম্পাৰ হৈছে, আপোনাৰ দিনত আপুনি কোনো কামত কনচেনট্ৰেট কৰিব পৰা নাই, বা ইনচমনিয়া যদি এজ এ পাৰ্ট অফ আপোনাৰ মেণ্টেল ইলনেছৰ কাৰণে হৈছে, বা ইনচমনিয়াৰ কাৰণে আপুনি দেখিছে কেতিয়াও দিনত ফ্ৰেছ ফিল নকৰিছে, বা আপুনি একো কাম কাজত মনোযোগ দিব পৰা নাই, তেতিয়াহ'লে আপুনি সঘনে বা আপুনি দেৰি নকৰাকৈ এজন চাইকিয়াট্ৰিষ্টৰ ওচৰ চাপিব লাগে, যিজনে আপোনাক এই ইনচমনিয়া মেনেজমেণ্টত আপোনাক সহায় কৰিব পাৰে আৰু আপোনাক এটা গুড নাইট শ্লিপ দিব পাৰে। আজিৰ ভিডিঅ'টোত ইমানে। মোৰ পেজ ৰুহানী ফ'ল' কৰিব আৰু মোৰ ইউটিউব চেনেলটো আপোনালোকে ফ'ল' কৰিব, য'ত এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবোৰ মই সঘনে দি থাকিম।